নমস্কাৰ মই মন্তুলিকা মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি লৈ আহিছো কেজুমান মাৰ্চাৰাইজ কটনৰ কাপোৰ যেটো গৰম আহিছে আৰু বিহু আহি আছে এইখিনি কাপোৰ মই শৰ্টস ভিডিও এটা দেখাইছিলো আৰু বহুতে কৈ আছে মেলি দেখাবৰ কাৰণে সেইকাৰণে গোটেই কিছু কাপোৰ মই মেলি দেখাও আপোনালোকৰ কোনযোৰ ভাল লাগিছে ধুনিয়াকৈ স্ক্ৰিনশ্বট মাৰিব আৰু মই দে WhatsApp নম্বৰটো দি দিব প্ৰথম যে দেখাব ওলাইছো লাইট আকাশী কালাৰত হৈ এজো মই আপোনালোকক চাদৰখন দেখাম এইখন হল চাদৰখন এখন চাও চাদৰখন এনেকৈ দহি পটিও পাৰিব আহল বহল হয় হকত উখ সকলো মানুহে পিন্ধিব পাৰিব এখন হল চাদৰখন এনেকৈ থাকিব এসব চাদৰ হল এখন চাদৰখন এইখনৰ লগত থাকিব এখন মেখেলা এইখন হল মেখেলাখনৰ লগত থাকিব ব্লাউজ পিস আৰু সাইড পটি এখন মেখেলা দেখিছে এখন মেখেলা এই মেখেলাখন চাও কিমান বেছি আহল বহল হকত উখ সকলো মানুহে তাৰ মানে পিন্ধিব পাৰিব আৰু লতাৰ লগত থাকিব সাইড পটিখিনি মই দেখাই দিম এইখিনি হল তাৰে সাইড পটি এজো দেখিছে এনে কৈ এই বাকি কেজো কাপোৰ মই এজো দেখাই দিব ওলাইছো এজো চাওক এজো হল এখন মেখেলাখন হয় দে এই কাপোৰটো চাওক কিমান বেছি ধুনিয়া হয় এখন মেখেলাখন এই মেখেলাখনৰ লগত থাকিব এটা আহল বহল ধুনিয়া ব্লাউজ পিস আৰু সাইড পটি থাকিব এখন চাদৰখন চাওক কিমান বেছি ধুনিয়া হয় কাপোৰটো বেছি দূৰলৈ গৈছে নেকি মছিকো এজো চাওক চাদৰখন তাৰ পিছত এজো আহিব এজো মানে বয়সস্থ মানুহৰ কাৰণে বেছি ধুনিয়া হয় ভিডিও যেটো কালাৰ আহিছে সেম এটো কালাৰে হয় এখন থাকিব মেখেলাখন এই মেখেলাখনৰ লগত থাকিব এখন চাদৰ তাৰ লগত থাকিব সাইড পটি আপোনালোকৰ কোনযোৰ লাগে স্ক্ৰিনশ্বট মাৰি দিব এফালে দেখিছে কিমানখিনি কাপোৰ আছে আৰু এজো বগাত আছে এইখিনি গুণা নহয় এইখিনি খুটা হয় পকুৱা খুটাই কাম কৰা আছে পিওৰ মাৰ্চাৰাইজ খুটা এখন থাকিব মেখেলাখন এখন দেখিছে মেখেলাখন এনেকৈ বুটাবোৰ থাকিব মাজত এনেকৈ বুটা থাকিব এখন মেখেলাখন তাৰ লগত থাকিব এখন চাদৰ আৰু চাদৰখনৰ লগত থাকিব ব্লাউজ পিস আপোনালোকে স্ক্ৰিনশ্বট মাৰিব আৰু এটো একেবাৰে হাতে বোৱা ডিজাইন দেখিছেনে সিয়াৰি ডিজাইন বুলি কয় হাতে বনা সিয়াৰি ডিজাইন বুলি কয় সিয়াৰি ডিজাইনত আছে তাই এখন হল চাদৰখন এখন দেখিছে এখন চাদৰখন বেছি ধুনিয়া হয় এখন চাদৰ তাৰ লগত থাকিব এইখিনি সাইড পটিখিনি চাও কিমান বেছি ধুনিয়া এখন হল চাদৰখন তাৰ লগত থাকিব এইখন হল মেখেলাখনৰ লগত থাকিব ব্লাউজ পিস এটা ধুনিয়া কৰি দিছে কিমান বেছি ধুনিয়া আহল বহল এটো হল ব্লাউজ পিসটো আছে কাপোৰবোৰ পিওৰ মাৰ্চাৰাইজ খুটাৰ কাপোৰ হয় আপোনালোকে লাগিলে যোগাযোগ কৰিব আৰু এই যে বগাটো ভাদ্ৰ মাহ আহি আছে বহুতে বগা বিচাৰে বগা কাপোৰযোৰ দেখিছে কিমান বেছি ধুনিয়া ইয়াৰে বগাত বেঙুনিয়াৰ কাম কৰা আছে বেঙুনিয়া কাম কৰা আছে কিমান ধুনিয়া গছ বুটা দিব ওচৰৰ পৰা দেখা দিবা এই গছ বুটাটো চাওক কিমান বেছি ধুনিয়া হয় ফিনিশিং গোটেই কিছু কাপোৰে বহুত বেছি ধুনিয়া আপোনালোকে পিন্ধি ভাল পাব বহুতে এই খুটাটোক পকুৱা খুটা বুলিও কয় আৰু মাৰ্চাৰাইজ খুটা বুলিও কয় এখন মেখেলাখন লগত থাকিব এখন চাদৰ আৰু থাকিব লগত ধুনিয়াকৈ সাইড পটি কোনযোৰ ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব এই কাপোৰখিনি আপোনালোকে মই দামটো কৈ দিম 1650 টকাত ল'ব পাৰিব মাত্ৰ 1650 টকাত ল'ব পাৰিব আৰু শিপিং পুৰস্কাৰ থাকিব আৰু এখনো সেই সিয়াৰি বুটা ডিজাইনৰ কাপোৰ হয় এখন মেখেলাখন এখন মেখেলা সিয়াৰি ডিজাইনৰ আৰু তাৰ লগত থাকিব এখন চাদৰ আৰু বহুত ধুনিয়া কাপোৰ আছে দেখাবলৈ কালাৰ আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই যাব এখন চাদৰখন তাৰ লগত এজো পিংকত আছে নীলাৰ কাম কৰা আছে ইমান বেছি ধুনিয়া ডিজাইনটো গছ বুটাৰে কাম কৰা হৈ আছে এখন মেখেলাখন এখন হল মেখেলাখন তাৰ লগত থাকিব এখন চাদৰ সাইড পটি ব্লাউজ পিস আহল বহল কিমান বেছি ধুনিয়া এজো বগাজো এজো দেখালো তেনেকুৱা সেম এজো হয় বগা এটো মেলি নেদেখাও এজো আৰু এজো চাও ক্ৰীম কালাৰত ইমান বেছি ধুনিয়া এই কাপোৰযোৰ থাকিব এখন চাওক চাদৰখন এনেকৈ সৰু সৰু বুটাৰ কাম কৰা থাকিব চাদৰখনৰ লগত থাকিব সাইড পটিখিনি মই দেখাই দিম এইখিনি চাওক সাইড পটি কিমান বেছি ধুনিয়া হয় সাইড পটিখিনি এখন চাদৰখনৰ লগত সাইড পটি থাকিব আৰু তাৰ লগত থাকিব এইখন মেখেলা আৰু ব্লাউজ পিস এসা কালাৰটো কিমান বেছি ধুনিয়া গৰমৰ কাৰণে কিমান ভাল হৈ আছে এজো দেখিছে তাৰ লগত থাকিব আৰু এজো এই কাপোৰটো চাওক আপোনালোকে কালাৰবোৰ ভিডিও যেটো কালাৰ দেখি আছে সেম হেতু কালাৰে হ'ব এই কাপোৰটো কিমান বেছি মৰম লাগিছে মানে চকলেট কালাৰ চকলেটো পিংক ঠিক নহয় মেৰুন চকলেট এনেকুৱা টাইপৰ ইয়াতে সেউজিয়া আৰু বগাৰ কাম কৰা আছে কিমান সিম্পল ডিজাইন হয় আজিকালি মানুহে ভুমুকি ফুলবোৰ বেয়া পায় বিশেষকৈ মই নিজে বেয়া পাওঁ সেইকাৰণে আমি সিম্পল ডিজাইনত কাপোৰবোৰ কালেকশ্যন কৰোঁ আচ্ছা কিমান বেছি ধুনিয়া এখন মেখেলাখন তাৰ লগত থাকিব এখন চাদৰ আৰু সাইড পটি থাকিব
ভাল লগাযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু এইযোৰ চাওক গোটেইকেইযোৰ কাপোৰেই ধুনীয়া মই ইযোৰো বেয়া লাগিছে বুলি ক'ব নোৱাৰোঁ সেইযোৰো বেয়া লাগিছে বুলি ক'ব নোৱাৰোঁ এইখন চাওক পিংক কালাৰ আছে পিংক কালাৰটো বহুতৰে ফেভৰেট হয় মোৰো তেনেকৈ পিংক কালাৰটো ফেভৰেট হয় এইখন হ'ল মেখেলাখন দেখিছে কিমান আহল বহল এই মেখেলাখনৰ লগত ডিজাইন চাওক কিমান ধুনীয়া য়েল্লো আৰু পিংকৰে কাম কৰা হৈ আছে তাৰ লগত থাকিব এখন চাদৰ এইখন চাওক কিমান বেছি ধুনীয়া হয় সাইড পটিখিনি আপোনালোকক দেখাম এইখন চাদৰখন চাওক কিমান ধুনীয়া হয় এই চাদৰখনৰ লগত থাকিব সাইড পটিখিনি মেবি মেখেলাত আছে মই সাইড পটিও দেখাই দিম এইখিনি সাইড পটি চাওক কিমান ধুনীয়া হয় সাইড পটিখিনিও সাইড পটি ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু এইটো এটা কালাৰ মচু কালাৰটো বহুতে কাপোৰ বিচাৰি থাকে এইযোৰ মচু কালাৰ বহুত বেছি ধুনীয়া হয় এখন মেখেলাখন দেই মাজত এনেকৈ ডিজাইন থাকিব কিমান ঘনকৈ কাম কৰা আছে দেখিছে এখন মেখেলাখন এখন থাকিব চাদৰখন আছে এই চাদৰখন কিমান বেছি ধুনীয়া মাজত এনেকৈ বুটা থাকিব গোটেইকেইযোৰ কাপোৰৰ মাজত বুটা থাকিব আৰু এইযোৰ সেই একেই যিহেতু মই আৰু মেলি নেদেখাওঁ এইযোৰ একেই কালাৰ ফুলখিনি দেখিছে আপোনালোকে এইটো এনেকৈ থাকিব ফুলবোৰ ইমান ধুনীয়া কালাৰটো ফুলবোৰ দেখিছে আৰু এইযোৰ আছে চকলেট কালাৰ য়েল্লো কালাৰ কাম কৰা আছে এইযোৰ বহুত বেছি চলিছে কাপোৰ মই আচলতে কি হয় ভিডিঅ'বোৰ দিবলৈ যিহেতু সময় নাপাওঁ হোৱাটছএপত দেখাওঁ হোৱাটছএপতে কাপোৰবোৰ চেল হৈ যায় সেইকাৰণে দেখুওৱা নহয় তাৰমানে এইযোৰ চাওক এইযোৰ কিমান বেছি ধুনীয়া এইখন হ'ল চাদৰখন চাওক কিমান বেছি ধুনীয়া এখন ৰাতি পিন্ধিলেও ভাল লাগিব কাপোৰযোৰ আৰু মাজত এনেকৈ বুটাৰ কাম কৰা থাকিব এইবোৰ তাৰ লগত থাকিব এখন মেখেলা এইয়া মেখেলা থাকিব এখন মেখেলা তাৰ লগত থাকিব এয়া সাইড পটি দেখিছে কিমান ধুনীয়া আৰু এইটো এটা কালাৰ চাওক এই পাৰ্পল কালাৰটো বহুত বেছি চলে সেম আছে দুটা কালাৰ মই এযোৰ মেলি দেখাম পাৰ্পল কালাৰ এই সূতা হয় গুণা নহয় সূতাৰ কাম কৰা হৈ আছে এইখন হ'ল চাদৰখন কিমান চিম্পল ডিজাইনত আমি কাপোৰবোৰ বনাইছিলোঁ চাওক এইখন চাদৰখন ইয়াৰ লগত থাকিব মেখেলা আৰু সাইড পটি এইখন মেখেলাখন হয় এইখন মেখেলা আৰু এই মেখেলাৰ লগত থাকিব এয়া চাওক কি ধুনীয়াকৈ এয়া বহুত সাইড পটি কাপোৰবোৰ কোনযোৰ ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু গুলপীয়া কালাৰ মই কৈছোঁ গুলপীয়া কালাৰটো গৰমত যিহেতু বেছি চলে মই সেইকাৰণে গুলপীয়াত বেছিকৈ কাপোৰ বনাইছোঁ এইযোৰ গুলপীয়াত ক'লা সূতাৰ কাম কৰা আছে কিমান বেছি ধুনীয়া এই কাপোৰযোৰো চাওক মোৰ গোটেইকেইযোৰে পচন্দৰ হয় বা বেচিব লাগে বুলি এনেই কৈছোঁ তেনেকুৱাও নহয় সঁচাকৈয়ে কৈছোঁ বহুত বেছি ধুনীয়া কাপোৰকেইযোৰ এইখন চাদৰখন তাৰ লগত থাকিব এখন মেখেলা আৰু সাইড পটি ব্লাউজ পিস এখন মেখেলা দেখিছে কিমান বেছি ধুনীয়া আৰু ৰুমটো অৱস্থা অলপ খেলিমেলি হৈ আছে একদম বুজি দোকানত ইমানেই কাপোৰ ভৰ্তি হৈ আছে ভিডিঅ' বনাবলৈ ঠাই নাই মানে দোকানত জেগা নাই সেইকাৰণে মই ৰুম পালোঁগৈ সেইফালে আলনা কাপোৰ চাপোৰ অলপ খেলিমেলি হৈ আছে ইগনোৰ কৰিব এইযোৰ গুলপীয়া দেখিছে ৰঙা আৰু চকলেট কালাৰ কাম কৰা আছে গুলপীয়াত ৰঙা আৰু চকলেট কালাৰ এখন চাদৰখন তাৰ লগত থাকিব এইখন ধুনীয়া মেখেলা সাইড পটি আৰু ব্লাউজ পিস সাইড পটিবোৰ এইবোৰ সাইড পটি এইখন মেখেলাখন তাৰপিছত বগা কাপোৰ মই দেখাই আছো বগা কাপোৰ যিটো আছে এই বগা কাপোৰযোৰ এইযোৰ নিচিনা সেম ডিজাইন খালি বগাত মেহেন্দি কালাৰ কাম কৰা আছে গছ বুটাৰ নিচিনাকৈ আছে আপোনালোকৰ কোনযোৰ কাপোৰ ভাল লাগিল আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু মোৰ নাম্বাৰটো দি দিব অনলাইন ল'বৰ কাৰণে হোৱাটছএপ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব লাগিব হোৱাটছএপ যোগে আৰু অফলাইন যদি আপোনালোকে লয় মোৰ ঘৰ নগাঁও জিলাৰ ৰহাৰ বামুণীজানত তাতে আমাৰ দোকান আছে তালৈকে আপোনালোকে আহি অফলাইন ভিজিট কৰি কাপোৰ ল'ব পাৰিব গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব আজি কাপোৰ নল'লেও অন্য দিনৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ